হিন্দু ধৰ্মগ্ৰন্থ বিষ্ণু পুৰাণ অনুসৰি এবাৰ মহৰ্ষি দুৰ্বাসাই দিয়া অভিশাপৰ ফলত স্বৰ্গলোক শ্ৰীহীন অৰ্থাৎ ধন ধান আৰু ঐশ্বৰ্যবিহীন হৈ পৰিছিল। তেতিয়া সকলোবোৰ দেৱতাই এই সমস্যাৰ সমাধান বিচাৰি ভগৱান বিষ্ণুৰ ওচৰত উপস্থিত হ'ল। ভগৱান বিষ্ণুৱে উপায় হিচাপে দেৱতাসকলক অসুৰসকলৰ লগত লগ লাগি সমুদ্ৰ মন্থন কৰিবলৈ নিৰ্দেশ দিলে আৰু ক'লে যে সমুদ্ৰ মন্থন কৰিলে বিভিন্ন ধৰণৰ ৰত্নৰ লগতে অমৃতো ওলাব। সেই অমৃত পান কৰি তেওঁলোক অমৰ হ'ব পাৰিব। দেৱতাসকলে এই কথাটো অসুৰৰ ৰজা বলিক গৈ ক'লে। তেতিয়া ৰজা বলিয়েও অমৃত লাভৰ আশাত দেৱতাসকলৰ লগত লগ লাগি সমুদ্ৰ মন্থন কৰিবলৈ মান্তি হ'ল। তাৰ পাছত হিমালয়ৰ পৰা মন্দাচল পৰ্বত আনি পাতালৰ বাসুকী নাগক সেই পৰ্বতত মেৰাই লৈ সমুদ্ৰ মন্থন আৰম্ভ কৰিলে। এই সমুদ্ৰ মন্থনৰ ফলত উচ্চস্যবাসুৰা, ঐৰাৱত হাতী, দেৱী লক্ষী আৰু ভগৱান ধন্বন্তৰীকে আদি কৰি 14 প্ৰকাৰৰ ৰত্ন ওলাইছিল। ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণই সমগ্ৰ মানৱ জাতিক দিয়া উপদেশবোৰৰ দৰেই সমুদ্ৰ মন্থনৰ ফলত ওলোৱা 14 প্ৰকাৰৰ ৰত্নৰ যোগেদিও মানৱ জাতিৰ বাবে এক মহত্বপূৰ্ণ বাৰ্তা অথবা উপদেশ প্ৰদান কৰা হৈছে যে কেনেদৰে মনুষ্যই নিজৰ মনৰ ভিতৰতেই লুকাই থকা অমৃত অৰ্থাৎ পৰমাত্মাক লাভ কৰিব পাৰিব। তেনেহলে আজি আমি এই ভিডিঅ'টোত জানো আহক সমুদ্ৰ মন্থনৰ ফলত ওলোৱা 14 প্ৰকাৰৰ ৰত্ন অৰ্থ আৰু মানৱ জীৱনৰ সৈতে জড়িত ইয়াৰ উদ্দেশ্যৰ বিষয়ে। নমস্কাৰ, ভক্তি কথা আৰু জ্ঞানলৈ সকলোকে স্বাগতম। প্ৰিয় দৰ্শক, সমুদ্ৰ মন্থনৰ ফলত সকলোতকৈ প্ৰথমে হলাহল বা কালকুট বিষ ওলাইছিল। সংসাৰৰ কল্যাণৰ অৰ্থে এই কালকুট বিষ ভগৱান মহাদেৱে পান কৰিছিল। ইয়াৰ তাৎপৰ্য হ'ল যে অমৃত অৰ্থাৎ পৰমাত্মা সকলো মানুহৰ মনৰ ভিতৰতে থাকে। যদি আমি পৰমাত্মা ৰূপী অমৃত লাভ কৰিব বিচাৰো তেনেহলে প্ৰথমে আমি আমাৰ মনক মন্থন কৰিব লাগিব। তেতিয়াহে আমাৰ মনৰ ভিতৰত থকা বেয়া চিন্তাবোৰ ওলাই যাব। এই বেয়া চিন্তাবোৰেই হ'ল বিষ। আমি এই বেয়া চিন্তাবোৰক ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি ইয়াৰ পৰা মুক্ত হ'ব লাগে। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা দ্বিতীয়বিধ ৰত্ন আছিল কামধেনু গাই। ই অগ্নিহোত্ৰীযোগ্য সামগ্ৰী উৎপাদন কৰিব পৰা গাই আছিল। সেয়েহে ইয়াক ব্ৰহ্মবাদী ঋষিমুনিসকলে গ্ৰহণ কৰিছিল। প্ৰিয় দৰ্শক, কামধেনু হ'ল মনৰ নিৰ্মলতা বা বিশুদ্ধতাৰ প্ৰতীক। যেতিয়া মানুহৰ মনৰ পৰা কুচিন্তাৰূপী বিষবোৰ আঁতৰি যায় তেতিয়া মন নিৰ্মল হৈ পৰে। এনে অৱস্থাত পৰমাত্মাৰ ওচৰ চাপি যোৱাটো সহজ হৈ পৰে। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা তৃতীয়বিধ ৰত্ন আছিল উচ্চস্যবাসুৰা, যাৰ ৰং বগা আছিল। ইয়াক অসুৰৰ ৰজা বলিয়ে নিজৰ ওচৰত ৰাখিছিল। প্ৰিয় দৰ্শক, জীৱন ব্যৱস্থাপনাৰ দৃষ্টিত উচ্চস্যবাসুৰা হ'ল মনৰ গতিৰ প্ৰতীক। এই সংসাৰত মনৰ গতিক সকলোতকৈ বেছি বেগী বুলি গণ্য কৰা হয়। যদি আমি অমৃতৰূপী পৰমাত্মাক লাভ কৰিব বিচাৰো তেনেহলে আমি আমাৰ মনক নিয়ন্ত্ৰণ কৰিব লাগিব। তেতিয়াহে পৰমাত্মাৰ লগত মিলন সম্ভৱ হ'ব। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা চতুৰ্থবিধ ৰত্ন আছিল ঐৰাৱত হাতী, যাৰ 4টা ডাঙৰ ডাঙৰ দাঁত আছিল। সেই 4টা দাঁতৰ উজ্জ্বলতা কৈলাশ পৰ্বততকৈও বেছি আছিল। ঐৰাৱত হাতীক দেৱৰাজ ইন্দ্ৰই নিজৰ বাবে ৰাখিছিল। প্ৰিয় দৰ্শক, ঐৰাৱত হাতী আছিল বুদ্ধিৰ প্ৰতীক আৰু ইয়াৰ 4টা দাঁতে লোভ, মোহ, কামনা আৰু ক্ৰোধক প্ৰতিনিধিত্ব কৰে। ইয়াৰ তাৎপৰ্য হ'ল যে বিশুদ্ধ তথা নিৰ্মল বুদ্ধিৰ সহায়তহে আমি কাম, ক্ৰোধ, লোভ, মোহ আদি বিকাৰসমূহক নিয়ন্ত্ৰণ কৰিব পাৰিম। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা পঞ্চমবিধ ৰত্ন আছিল কৌস্তভমণি, যাক ভগৱান বিষ্ণুৱে নিজৰ হৃদয়ত ধাৰণ কৰি লৈছিল। প্ৰিয় দৰ্শক, কৌস্তভমণি হ'ল ভক্তিৰ প্ৰতীক। যেতিয়া আমাৰ মনৰ পৰা লোভ, মোহ, কামনা, ক্ৰোধ আদি বিকাৰসমূহ আঁতৰি যায় তেতিয়া কেৱল ভক্তিহে ৰৈ যায় আৰু এনে ভক্তিহে ভগৱানে গ্ৰহণ কৰে। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা ষষ্ঠবিধ ৰত্ন আছিল কল্পবৃক্ষ। সকলোবোৰ ইচ্ছা পূৰণ কৰিব পৰা এইডাল বৃক্ষক দেৱতাসকলে নি স্বৰ্গত ৰাখিলে। প্ৰিয় দৰ্শক, কল্পবৃক্ষ হ'ল ইচ্ছাৰ প্ৰতীক। কল্পবৃক্ষৰ লগত জড়িত তাৎপৰ্যটো হ'ল যে যদি আমি পৰমাত্মাৰূপী অমৃত লাভ কৰিব বিচাৰো তেনেহলে আমি আমাৰ ইচ্ছা বা কামনাবোৰ ত্যাগ কৰিব লাগিব। যদি মনত ইচ্ছা থাকে তেনেহলে পৰমাত্মাৰ প্ৰাপ্তি সম্ভৱ নহয়। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা সপ্তমবিধ ৰত্ন আছিল ৰম্ভা নামৰ অপ্সৰা। তেওঁ অত্যন্ত সুন্দৰী আছিল আৰু তেওঁৰ আচৰণে সকলোকে মোহিত কৰিছিল। ৰম্ভা অপ্সৰাকো দেৱতাসকলে নি স্বৰ্গত ৰাখিছিল। প্ৰিয় দৰ্শক, অপ্সৰা হ'ল আমাৰ মনৰ ভিতৰত লুকাই থকা বাসনাৰ প্ৰতীক। যেতিয়া আমি কোনো এটা বিশেষ উদ্দেশ্যত নিয়োজিত হৈ থাকো তেতিয়া কামনাই আমাৰ মনটোক বিচলিত কৰিবলৈ চেষ্টা কৰে। সেই ক্ষেত্ৰত মনটোৰ ওপৰত নিয়ন্ত্ৰণ থকাটো অতি প্ৰয়োজনীয়। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা অষ্টমবিধ ৰত্ন আছিল দেৱী লক্ষী। দেৱী লক্ষীক দেখাৰ লগে লগে দেৱতা, অসুৰ, ঋষি আদি সকলোৱে তেওঁক নিজৰ নিজৰ ওচৰত ৰাখিব বিচাৰিছিল।
কিন্তু দেৱী লক্ষীয়ে ভগৱান বিষ্ণুকহে বৰি লৈছিল। প্ৰিয় দৰ্শক, দেৱী লক্ষী হ'ল ধন ধান, ঐশ্বৰ্য বিভূতি আৰু অন্য সাংসাৰিক সুখ শান্তিৰ প্ৰতীক। যেতিয়া আমি পৰমাত্মাৰূপী অমৃত লাভ কৰিব বিচাৰো, তেতিয়া সাংসাৰিক সুখে আমাক আকৰ্ষিত কৰে, কিন্তু আমি সেইবোৰত মনোনিৱেশ নকৰি কেৱল ঈশ্বৰৰ ভক্তিতহে মনোনিৱেশ কৰা উচিত। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা নৱমবিধ ৰত্ন আছিল বৰুণী দেৱী, যাক অসুৰসকলে গ্ৰহণ কৰিছিল। প্ৰিয় দৰ্শক, বৰুণীৰ অৰ্থ হ'ল মদিৰা অৰ্থাৎ নিচা। নিচা লাগিলে যিয়েই নহওক কিয়, ই শৰীৰ তথা সমাজত সদায় ক্ষতি সাধন কৰে। যদি আমি পৰমাত্মাক লাভ কৰিব বিচাৰো, তেনেহলে প্ৰথমে আমি নিচামুক্ত হ'ব লাগিব। তেতিয়াহে পৰমাত্মাৰ প্ৰাপ্তি আমাৰ বাবে সম্ভৱ হ'ব। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা দশমবিধ ৰত্ন আছিল চন্দ্ৰমা, যাক ভগৱান মহাদেৱে নিজৰ শিৰত ধাৰণ কৰি লৈছিল। প্ৰিয় দৰ্শক, চন্দ্ৰমা হ'ল শীতলতাৰ প্ৰতীক। যেতিয়া আমাৰ মন কুচিন্তা, লোভ, কামনা, নিচা আদিবোৰৰ পৰা মুক্ত হৈ পৰে, তেতিয়া আমাৰ মন চন্দ্ৰমাৰ দৰে শীতল হৈ পৰে। পৰমাত্মাক লাভ কৰিবলৈ হলে এনে মনৰেই প্ৰয়োজন। এনে মনৰ ভক্তসকলেৰে পৰমাত্মাৰূপী অমৃত লাভ কৰে। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা একাদশবিধ ৰত্ন আছিল পাৰিজাত বৃক্ষ। পাৰিজাত বৃক্ষক স্পৰ্শ কৰাৰ লগে লগে শৰীৰৰ সকলোবোৰ ক্লান্তি দূৰ হয়। এই পাৰিজাত বৃক্ষকো দেৱতাসকলে নি স্বৰ্গত ৰাখিছিল। প্ৰিয় দৰ্শক, মানৱ জীৱনৰ দৃষ্টিত পাৰিজাত বৃক্ষৰ অৰ্থ হ'ল মনুষ্যই সফলতা প্ৰাপ্তি কৰাৰ আগে আগে লাভ কৰা শান্তি। যেতিয়া আমি পৰমাত্মাৰূপী অমৃতৰ ওচৰ চাপি যাওঁ, তেতিয়া আমাৰ শৰীৰৰ ক্লান্তিবোৰ নিজে নিজে আঁতৰি যায় আৰু আমি মনত শান্তি অনুভৱ কৰোঁ। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা দ্বাদশবিধ ৰত্ন হ'ল পঞ্চজন্য শংখ। এই শংখটো ভগৱান বিষ্ণুৱে গ্ৰহণ কৰিছিল। প্ৰিয় দৰ্শক, শংখ হ'ল বিজয়ৰ প্ৰতীক। ইয়াৰ উপৰিও শংখৰ ধ্বনিক অতি শুভ বুলি গণ্য কৰা হয়। যেতিয়া আমি পৰমাত্মাৰূপী অমৃতৰ নিচেই ওচৰত উপস্থিত হওঁ, তেতিয়া আমাৰ মনৰ শূন্যতা ভক্তিচৰেৰে ভৰি পৰে আৰু এনে অৱস্থাতহে আমি পৰমাত্মাক সাক্ষাৎ কৰিব পাৰোঁ। সমুদ্ৰ মন্থনৰ ফলত একেবাৰে শেষত ভগৱান ধন্বন্তৰী হাতত অমৃত কলহ লৈ ওলাইছিল। প্ৰিয় দৰ্শক, ভগৱান ধন্বন্তৰী হ'ল নিৰোগী তন আৰু নিৰ্মল মনৰ প্ৰতীক। যেতিয়া আমাৰ তন নিৰোগী আৰু মন নিৰ্মল হ'ব, তেতিয়াহে আমি আমাৰ মনৰ ভিতৰত থকা পৰমাত্মাক লাভ কৰিব পাৰিম। সমুদ্ৰ মন্থনৰ ফলত ওলোৱা এই 14 প্ৰকাৰৰ ৰত্নৰ অৰ্থ হ'ল যে 5টা কৰ্মেন্দ্ৰিয়, 5টা জ্ঞানেন্দ্ৰিয় আৰু বাকী 4টা হ'ল মন, বুদ্ধি, চিত আৰু অহংকাৰ। এই সকলোবোৰক নিয়ন্ত্ৰণ কৰিব পাৰিলেহে পৰমাত্মাৰ প্ৰাপ্তি সম্ভৱ হয়। প্ৰিয় দৰ্শক, আজিৰ এই প্ৰস্তুতি কেনে লাগিল কমেণ্ট কৰি জনাব। লগতে আপুনি কোন ঠাইৰ পৰা এই ভিডিঅ'টো চাই আছে সেইটোও জনাব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।